হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে হয়তো বহুত ধৰণৰ হেডফোন ইউজ কৰে যে যেনেকুৱা ধৰণৰ আপোনালোকে গান শুনিবলৈ ব্যৱহাৰ কৰে বা বিভিন্ন কামত ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে জানেনে হেডফোনে কাম কেনেদৰে কৰে? হেডফোনে কাম কেনেদৰে কৰে আপুনি জানিলে মাথা আপোনাৰ গৰম উঠি যাব। আপুনি হয়তো নাভাবেই যে সেইটো বস্তুৰ দ্বাৰা হেডফোনে কাম কৰে। গতিকে মই ক'বলৈ ট্ৰাই কৰিম। গতিকে হেডফোন যিকোনো একডাল হেডফোন আপুনি ইউজ কৰিব পাৰে। হেডফোনডালৰ ওপৰত আপুনি চাব পাৰে যিটো হেডফোন জেক থাকে, তাত কেইটামান ৰিং থাকে, আপুনি চাব পাৰে কেইটামান ৰিং থাকে। হয়তো এটা ৰিং থাকিব পাৰে, হয়তো দুটা ৰিং থাকিব পাৰে, হয়তো তিনিটা ৰিং থাকিব পাৰে, ৰিংকেইটা থাকিব পাৰে। গতিকে যদি এই হেডফোনডালে যে কাম কৰে, আপোনালোকে জানেনে যে এই ৰিংকেইটাৰ বাবে হেডফোনডালে ভালদৰে কাম কৰি থাকে। সেই বস্তুটো আপোনালোকে বহুতে কিজানি নাজানে আৰু বহুতে জানেও, আৰু বহুতে ভাবে যে ৰিংকেইটা এনে ডিজাইনৰ বাবে, ষ্টাইলৰ বাবে দিয়া বুলি ভাবে, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। আচলতে হেডফোন একদম সম্পূৰ্ণ গোটেইকেইটা ৰিংকেইটাৰ কাৰণে কাম কৰে। গতিকে মই প্ৰথমতে আপোনালোকক ক'বলৈ ট্ৰাই কৰিম যে এটা ৰিং থাকিলে হেডফোনডাল কেনেধৰণে কাম কৰে। ধৰি লওক আপোনাৰ একডাল হেডফোন আছে, বা তাত এটা ৰিং আছে, যিটো হেডফোন জেক আছে, এই যিটো হেডফোন জেক থাকে, জেকডালত ধৰি ল'লোঁ এটা ৰিং আছে। এটা ৰিং বুলি ক'লে আপোনাৰ বেছিভাগ মাইক্ৰফোন এইবোৰত এটা ৰিং থাকে, আৰু এটা ৰিং থাকিলে আপুনি জানিব যে যিডাল হেডফোনে এটা ৰিং থাকে, সেইডাল হেডফোনে মনো চাউণ্ড ৰেকৰ্ড কৰে। এতিয়া মনো চাউণ্ড বুলি কওঁতে চাগে আপোনালোকৰ মাথাৰ ওপৰৰে গৈছে। গতিকে মনো চাউণ্ড মানে মই বুজাই আছোঁ যে মনো চাউণ্ড মানে হ'ল এটা ছাইডত ৰেকৰ্ডিং কৰে। ধৰি লওক মই বুজাবলৈ ট্ৰাই কৰিম যে ধৰি লওক আপুনি একডাল হেডফোন থকা মাইক এটাৰে এটা ৰিং থকা মাইক এটাৰে আপুনি ধৰক চাউণ্ড ৰেকৰ্ড কৰিলে, আপোনাৰ কিবা এটা ভিডিঅ' ৰেকৰ্ডিং কৰি আছে, ধৰক চাউণ্ড ৰেকৰ্ড কৰিলে তাৰে। গতিকে চাউণ্ড ৰেকৰ্ড কৰিলে কি হ'ব, সেই যিডাল হেডফোন আছে, হেডফোনডালে মনো চাউণ্ড ৰেকৰ্ড কৰিব। গতিকে মনো চাউণ্ড মানে কি কৈ আছোঁ যে যদি আপুনি সেই মাইকটোৰে ৰেকৰ্ড কৰে, তেনেহ'লে আপুনি যদি এই ৰেকৰ্ডিং কৰা শব্দখিনি যদি কাণত লৈ পেলাই শুনে, তেনেহ'লে আপুনি মাত্ৰ এটা ছাইডেৰে শব্দ শুনা পাব। মানে আমি দুটা ফাল থাকোঁ হেডফোনৰ, যে এটা লেফ্ট ছাইডৰ বাবে, এটা ৰাইট ছাইডৰ বাবে দুটা ফাল থাকে। গতিকে সেই দুটা ফালৰ কোনোবা এটা ফালেদি আপুনি শব্দ শুনা পাব, বা হয়তো ৰাইট ছাইডেদি শুনা পাব পাৰে, হয়তো লেফ্ট ছাইডেদি শুনা পাব পাৰে। গতিকে মুঠৰ ওপৰত আপুনি এটা ছাইডেদি শব্দ শুনা পাব। গতিকে মই এটা ৰিং থকা হেডফোন একডাল আপোনাক দেখুৱাই দিছোঁ। আপোনাক কেনেকুৱা ধৰণৰ দেখি মই আপোনাক দেখুৱাই দিছোঁ, চাওক। তাৰপিছত আহিল ছেকেণ্ড যিটো কেছ আছে, যিটো দুটা ৰিং থাকে। আপুনি যিকোনো একডাল হেডফোন ইউজ কৰিলে, কিছুমান হেডফোনত আপুনি ব্যৱহাৰ কৰা হেডফোন একডালত দুটা ৰিং থাকিব পাৰে। গতিকে দুটা ৰিং থকাৰ কামটো হৈছে, দুটা ৰিং থাকিলে সি ষ্টেৰিঅ' চাউণ্ড ৰেকৰ্ড কৰে। গতিকে ষ্টেৰিঅ' চাউণ্ড মানে কিজানি আপোনালোকে বুজি পোৱা নাই, মই কৈ আছোঁ। ষ্টেৰিঅ' চাউণ্ড মানে হ'ল আপুনি যিডাল হেডফোন আপুনি ইউজ কৰি আছে, সেই হেডফোনডালেৰে আপুনি দুটা ছাইডেৰে শব্দ শুনি পাব। ধৰি লওক আপুনি কিবা ৰেকৰ্ডিং কৰিছে বা কিবা কৰিছে, তেনেহ'লে আপুনি যদি কাণত লৈ শুনে, তেনেহ'লে দুটা ছাইডৰে, লেফ্ট আৰু ৰাইট দুটা ছাইডৰে, এই দুটা যে ছাইড থাকে মই দেখুৱাই দিলোঁ, সেই দুটা ছাইডৰে আপুনি শব্দ শুনিবলৈ পাব। গতিকে এই যিটো দুটা ৰিং থকা হেডফোন আছে, সেই দুটা ৰিং থকা হেডফোনে কি কৰে, চাউণ্ডটো সমান হিচাপত ভগাই দিয়ে। এটা লেফ্ট ছাইডত যিমান চাউণ্ড দিব, ৰাইট ছাইডতো সিমান চাউণ্ড দিব। গতিকে দুটা ছাইডে সমান হিচাপত ভগাই দিয়ে। গতিকে যিটো এতিয়া দুটা হেডফোনৰ দুটা ৰিং থকাৰ প্ৰথম ৰিংটো যিটো একদম টপত থাকে, সেই ৰিংটোৱে কি কাম কৰে, লেফ্ট কাণখনৰ কাৰণে কাম কৰে। লেফ্ট কাণখনে চাউণ্ড শুনা পোৱাত হেল্প কৰে। আৰু যিটো ছেকেণ্ড ৰিং আছে, ছেকেণ্ড ৰিংটো হেল্প কৰে আমাক ৰাইট কাণখনৰ কাম শুনা পোৱা হয়। এতিয়া এটা ৰিং থকা গ'ল, দুটা ৰিং থকা গ'ল। এতিয়া আপোনালোকে ভাবি আছে হয়তো চালা তিনিটা ৰিং থকা হেডফোনৰ কাম কি? গতিকে তিনিটা ৰিং থকা হেডফোনৰ কামটো হ'ল, আপোনাক কৈ দি আছোঁ যে আপুনি যি ধৰণৰ হেডফোন ইউজ নকৰক কিয়, স্মাৰ্টফোনৰ লগত নিজাকৈ অহা হেডফোন বা আপুনি দোকানত কিনিবলৈ গ'লেও আমাক তিনিটা ৰিং থকা হেডফোনেই দিয়ে। গতিকে এইটো চাওক, তিনিটা ৰিং আছে, ইয়াত তিনিটা ৰিং আছে। মই যিকোনো আপুনি নিজৰ হেডফোনডালো চাব পাৰে যে তিনিটা ৰিং থাকে। গতিকে তিনিটা ৰিঙৰ কামটো হৈছে, আপোনালোকে যিটো লক্ষ্য কৰিব পাৰিছে যে আপোনাক মোবাইলৰ সৈতে যিডাল হেডফোন দিয়ে, সেইডাল হেডফোনেৰে আপুনি ফোনত কথা পাতিব পাৰে বা ৰেকৰ্ডিং কৰিব পাৰে, ফোনত কথা পাতিব পাৰে আপুনি। সেইটো লক্ষ্য কৰিছে। তিনিটা ৰিং থকা হেডফোনৰ কি কাম, যি আপুনি এটা ৰিং, যিটো ফাৰ্ষ্ট ৰিং আছে, একদম টপত ৰিং যিটো থাকে, টপত থকা ৰিংটোৱে কাম কৰে লেফ্ট কাণখনে শুনা পোৱাকৈ। ছেকেণ্ড ৰিংটোৱে কাম কৰে ৰাইট কাণখনে শুনা পোৱাকৈ। আৰু ৩ নম্বৰ যিটো ৰিং আছে, ৩ নম্বৰ ৰিংটোৱে কাম কৰে আপোনাৰ শব্দ শুনা পোৱাকৈ। যিটো আপুনি মাইকত মানে তাকো ফোন কল কৰিলে যিটো আপুনি শব্দ শুনা পায়, সেই ৩ নম্বৰ ৰিংটো সেইটো কামত মানে হেল্প
কৰে গতিকে এই হেডফোনডালে গতিকে আপোনাৰ হেডফোন কিনোতে আপুনি চাই বাচি কিনিব যে 3টা ৰিং যাতে থাকে 3টা ৰিং থাকিলে আপুনি সকলোখিনি সুবিধা পাব পাৰে গতিকে আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আৰু প্লিজ মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ কিছুমান মই চাইণ্টিফিক ৰিজন কিছুমান বস্তু চাইণ্টিফিক ৰিজন বা চাইণ্টিফিক এক্সপেৰিমেণ্ট কিছুমান কৰোঁ গতিকে আজিলৈ ধন্যবাদ জয় অসম